খুব গৰম আছে হেপি চাগে কি কৰি আছে ঠিক নাই কাজিয়া লাগি আছে নমস্কাৰ বাইদেউ কি আছে কি কৰি আছে উঠিবি আকৌ বাইদেউ আহিলে আজি গৰম নে সামুকি পেন এটা দেচোন পেনটো কেলে খুলিবা কাক মোৰ লাজ লাগে নহয় তোৰ মোৰটো কলমটো দে কলমটো এহেঁতক ক'লেও বুজি নাপায় তো চেণ্ডেল যে পিন্ধি নাহিলেও হ'ব কি লাজ লাগে তাই ওৱান পাহৰি গ'লি নেকি টু নমস্কাৰ বাইদেউ ওৱান নমস্কাৰ বাইদেউ ইয় এইটো দেখিছ নে কথা লাগি ধৰি আছে টু নমস্কাৰ বাইদেউ থ্ৰী নমস্কাৰ বাইদেউ ও তাই লিপষ্টিক লগা দাঁতকেইটা চাচোন থ্ৰী কি ক'লে ফ'ৰ ফ'ৰ নমস্কাৰ বাইদেউ ফাইভ এইটো ভেকুলী সোমাই আছে মুখত দেখিব ইনে নকয় আজি কি পঢ়াম তই সমাজ বিজ্ঞান লৈ আছোঁ সমাজ বিজ্ঞান এটাই কৈছে অসমীয়া এটাই কৈছে নালাগে মই অকল আজি সমাজ বিজ্ঞান পঢ়াম হ'ব সামুকি এইফালে আছোন তোক পাঠ এটা পঢ়িব দিওঁ এইফালে নামটোকে কচোন এই পাঠটোৰ তই নাহিবি তই পঢ়ি থাক সৌৰজগত আমাৰ পৃথিৱী তাৰপিছত এইকণ পঢ়চোন তোমালোকৰ ৰাতি আকাশলৈ কেতিয়া তই যা বকে যা তই আহ লেটেঙা তোৰ চুলিকেইডাল কাটিবি এনেকে বান্ধি নাথাবি বেয়া লাগে নহয় দেখিবা জগত এইটো একেবাৰে ফালিছে তই যা তই যা পৃথিৱী পাতটো নামো নাজানে এইটোৱে তহঁতক কথা এটা কওঁ আমাৰ স্কুলত নতুন বাইদেউ এজনী আহিব তহঁতক নাম সুধিলে কবি চবে ভালদৰে বাইদেউজনী ধুনীয়া নে দেখিবলৈ বাইদেউজনী ধুনীয়া বাইদেউজনী ধুনীয়াটো আৰু প্ৰশ্ন শুনিলে উত্তৰবিলাক ভালকৈ দিবি আৰু তই সৌৰজগতৰ সেইটো ভালকৈ কবি একেটাকে 10 বাৰ বলকি নাথাকিবি পৰীক্ষা হ'ব ৰ এতিয়া নহয় বাইদেউজনী কিন্তু কাৰা আকৌ দেই পিটিব আকৌ এতিয়া হ'ব মই সেই বাইদেউজনী আহিলে চিনাকি কৰি দিম দেই এতিয়া যাওঁ মই কিতাপখন ল হেল্ল' কি হ'ল মোৰ আজি স্কুলৰ প্ৰথম দিন তুমি জানা নাই মই আজি ফোন কৰিব নোৱাৰা মই অকণ পাছতে ফোন কৰি আছোঁ ৰ'বাচোন দেই বুজিছোঁ ভণ্টি এই মেটেকা সেই এল পি স্কুলখন গোলহদা ফুলজোপা কথা কোৱা নাই জানো মই তোমাক সুধিছোঁ যে তোমাৰ এই মেটেকা এল পি স্কুলখন ক'ত আছে সেইখন তুমি কি স্কুলৰ নাম নাজানা নেকি নাজানো তুমি পঢ়িছিলা নাই বাৰু পঢ়িছিলোঁ এই মই নতুনকৈ পঢ়াম আহিবা শুন দেই মই নতুনকৈ বাইদেউ আহিছোঁ ক'ত পা আছে বাইদেউজনী কোনডোখৰ বা আহিলা বাইদেউ স্কুলখন বিচাৰিয়ে পোৱা নাই মানুহ সুধিব লাগিছিলে তুমি এই ছোৱালীজনীক সুধিলোঁ আৰু মই সুধিলোঁ এই ভণ্টি মেটেকা এল পি স্কুলখন কোনডোখৰ তাই যিহে ক'লে ফুল কি ফুল মই কৈছোঁ মেটেকা গম নাপায় হ'ব আপুনি ব'লক আমাৰ হ'লেও গম পাব লাগে নহয় আহক আহক ল'ৰা ছোৱালীকেইটা ক'ত আছে আপোনাৰ নামটো কি মোৰ নামটো সুধি দিলে এতিয়াহে মোৰ নামটো সেই নিকিতা শইকীয়া বাইদেউ তহঁতৰ নামকেইটা কৈ দে বাইদেউ নমস্কাৰ বাইদেউ মোৰ নাম লেটেং শইকীয়া তই উঠি ক'ব নাজানো ষ্টেণ্ড আপ নমস্কাৰ মোৰ নাম সামুকি চেতিয়া তুমি উঠি কোৱা তই ক নমস্কাৰ মোৰ নাম তোমাৰ নামটো পিছে মোৰ নামটো দুমুনি শইকীয়া নাম কওঁতে হাঁহেনে
ইমান অভদ্ৰ ল'ৰা ছোৱালী নে তোমালোক এই নহয় মানে হেতি তেনেকুৱাই হেতি মানে নাহাকে থাকিব নোৱাৰে অ ৰচোন ৰ তুই এইকেইটা কি বাইদেউ এটা চুলি ৰচোন ৰ তুই এইকেইডাল কি পিছে বাইদেউ এটা চুলি চুলি অ খা খা অ তই এইবিলাক কাটি আহিবি বাইদেউ এয়া কাটিলে মোক ছোৱালী নাচাব অ তই ল'ৰাটো কোন ক্লাছ অ মানে সি মানে চুলিখিনি মানে তেনেকে ভাল পায় আৰু কাহিনী মই কিন্তু ময়ো হাত দিয়া নাই অ তুমি অকণমান শাক দিব লাগে পাই অ হাত মানে চুলিকেইডাল তাক মই কওঁ নহয় কাটিবলৈ নাকাটে কাটি পেলাই ক'লে তাই মাকে স্কুলত নপঠিয়াই বেয়া পায় সেইকাৰণে চুলি কাটিবলৈকে নকওঁ মই মাকজনীৰ নামটো পিছে কি বাৰু এই মাকজনীৰ নামটো অ ল'ৰাটোৰ মাৰ নামটো সেইকাৰণে এনেকুৱা বাইদেউ নামটো আপুনি মাকক সলাই দিব তেতিয়া মানুহজনীয়ে দিব আৰু এইয়া চুলিকেইডাল এনেকৈ দিলে ছোৱালীটোক বেছিকৈ নপতাইহে হিৰ' কাটনত দিবি তেতিয়া ছোৱালী পতাইব কাইলৈ মজা কাটনটো দিয়ে আৰু তই এই ফুটডাল কি ইমান ইফালৰ পৰা ইফালে আনিছ যে দক্ষিণ চাইডৰ পৰা মাই দি দিছে হা মাই দি দিছে অ মানে মাকৰ হাতটো অলপ আঙুলিটো বেকা আছিলে চাগে ইমান গৰম মই গৰম উঠা জানো লগ পাইছে পঢ়া সময়ত গৰম উঠিব নালাগে অ আপুনি হেন্দু কালো কিয় এতিয়াহে খা বাপেকে হেন্দু কালো কিয় এ লওঁ আৰু কেলে লাগেনো ইমান নাই নাই তাই হেৰি নাজানে অ ৰ'বাচোন বাইদেউ এহেদিলে নকল বস্তু নাখায় মোক অ আমি এই সৰুৰ পৰা ইমান ডাঙৰ হ'লো নকলখন কৰিব নাজানো আগতে স্কুললৈ নিলে নকলখন ক'ত চেপৰ তলত থওঁ হ'লেও কৰিব নাজানে সিহঁতি চব কৰিব জানে বাইদেউ মই ইয়ে নকওঁ অ তহঁতি দুটাই খাতিৰা তেন্তে তহঁতি দুটাই তুমি পঢ়াচোন দেই মই বাহিৰৰ পৰা আহোঁগৈ দেই